কেতিয়াবা থিয় হৈ পানী খালে কোনোবা মানুহে আপোনাক মানা কৰে নেকি যে পানী আপোনাৰ কি থিয় হৈ খাবলৈ আপোনাৰ মানা কৰে? বহুতো মানুহে আপোনাক পানী থিয় হৈ খাবলৈ মানা কৰে। বা আমাৰ ধৰি লওক ঘৰৰ আমাৰ যিবিলাক আমাৰ ডাঙৰ মানুহ হয় আপোনাৰ, এই ডাঙৰ মানুহসকলেও যদি আমি কেতিয়াবা পানী থিয় হৈ খাওঁ তেতিয়া কি কয়? পানী বহি খাবলৈ আপোনাৰ কয়। কিন্তু কিয় বহি খাবলৈ কয়? পানী বহি কিয় খাবলৈ কয়? তাৰ ৰিজনটো কি হয় আপোনাৰ? তো চাওক, মই কৈছোঁ আপোনাৰ, আমি যেতিয়া পানী থিয় হৈ খাম আপোনাৰ, তো পানী আমি যেতিয়া থিয় হৈ খাম, সেই পানীটো আমাৰ দেহত কি একেবাৰে স্পীডত আমাৰ কি পানীটো আমাৰ দেহত প্ৰৱেশ কৰে আপোনাৰ। আৰু কি একেবাৰে আপোনাৰ কি স্পীডততো প্ৰৱেশ কৰিবই আপোনাৰ, আৰু ফিল্টাৰ নোহোৱাকৈ আপোনাৰ কি পানীটো আপোনাৰ কি প্ৰৱেশ কৰে। আপোনাৰ ধৰি লওক কি আপোনাৰ যি ডাইজেষ্টিভ ছিষ্টেম আছে আপোনাৰ, তাৰ মাজেৰে আপোনাৰ কি স্পীডেৰে আপোনাৰ পাৰ হৈ যাব। তেতিয়া হয়তো আপোনাৰ কি হাৰ্টবাৰ্ণ বা আপোনাৰ এচিডিটি তেনেকুৱা আপোনাৰ লাগিব পাৰে। বা আপোনাৰ পানীৰ আপোনাৰ যিবিলাক আপোনাৰ নিউট্ৰিয়েণ্ট থাকে আপোনাৰ, যেতিয়া পানীটো আপোনাৰ স্পীডত পাৰ হৈ যাব আপোনাৰ, তেতিয়া কি হ'ব? আপোনাৰ সেই নিউট্ৰিয়েণ্টবিলাক আপোনাৰ কি ভালকৈ এবজৰ্ব নহ'ব আপোনাৰ। তাৰোপৰি আপোনাৰ কি পানীটো যেতিয়া আপোনাৰ স্পীডত গৈ লৈ আপোনাৰ কি ফিল্টাৰ নহ'ব ভালকৈ। তো ফিল্টাৰ নহ'লে আপোনাৰ কি হ'ব? আপোনাৰ যিবিলাক ৱেষ্ট প্ৰডাক্ট থাকে আপোনাৰ, সেইবিলাক আপোনাৰ কি ইউৰিনাৰী ব্লাডাৰ আপোনাৰ কি জমা হৈ থাকিব। তাৰ পৰা আমাৰ কি হ'ব পাৰে? কিডনীত আমাৰ কি ক্ষতি কৰিব পাৰে। তাৰোপৰি এটা ডাঙৰ আপোনাৰ কাৰণ হৈছে, আমি যদি পানী থিয় হৈ খাওঁ আপোনাৰ, তেতিয়া কি হ'ব? পানীটো আমাৰ স্পীডত প্ৰৱেশ কৰিব। স্পীডত প্ৰৱেশ কৰি আপোনাৰ যিবিলাক ফ্লুইড থাকে আপোনাৰ, সেই ফ্লুইডবিলাক হয়তো আমাৰ কি আমাৰ জইণ্টবিলাক যে আছে, আমাৰ হাড়ৰ যে জইণ্টবিলাক আছে আপোনাৰ, সেই হাড়ৰ জইণ্টবিলাকত গৈ আপোনাৰ কি জমা হ'ব পাৰে আপোনাৰ। তেনেকৈ আপোনাৰ কি হ'ব পাৰে? আপোনাৰ আৰ্থ্ৰাইটিছৰ সমস্যা, জইণ্ট পেইন, এইবিলাক আপোনাৰ কি সমস্যা আপোনাৰ কি হ'ব পাৰে আপোনাৰ এই কাৰণে কি কয় আপোনাৰ কি মানুহৰ আপোনাৰ ধৰি লওক কিছুমান মানুহে আপোনাৰ কি যদি আপুনি পানী থিয় হৈ খাই থাকে আপোনাৰ, তেতিয়া কি কয় আপোনাৰ কি পানী থিয় হৈ খাব নালাগে, কি পানী বহি খাব লাগে। মেইন কাৰণটো হৈছে কি পানীটো আমাৰ দেহৰ একেবাৰে স্পীডত প্ৰৱেশ কৰে আৰু আপোনাৰ কি ভালকৈ ফিল্টাৰ নহয় আপোনাৰ। তো মেইন আপোনাৰ প্ৰব্লেমটো হ'ব পাৰে আপোনাৰ কি আৰ্থ্ৰাইটিছৰ সমস্যা, মানে আপোনাৰ কি জইণ্ট পেইন এইবিলাকৰ আপোনাৰ সমস্যা আপোনাৰ হ'ব পাৰে। বা আপোনাৰ নি পেইন আপোনাৰ নি পেইন এইবিলাকৰ সমস্যা আপোনাৰ হ'ব পাৰে। মানে কি হয় আপোনাৰ কি এই ফ্লুইডটো গৈ আমাৰ কি এই জইণ্টবিলাকত আপোনাৰ কি জমা হ'ব পাৰে। তো জমা হৈ আপোনাৰ এনেকুৱা বিষ হ'ব আপোনাৰ, কেনেকুৱা হ'ব আপোনাৰ ধৰি লওক আপোনালোকে চেৰীত আপোনালোকে খোজকাঢ়িলে, চেৰীত উঠিলে আপোনাৰ জইণ্টবিলাক আপোনাৰ খট তেনেকুৱা আপোনাৰ কি শব্দ হ'ব পাৰে আপোনাৰ। তো তেনেকুৱা ধৰণৰ আপোনাৰ কি বহু আপোনাৰ কি সমস্যা আপোনাৰ হ'ব পাৰে। তো সেয়েহে আপোনালোকে যেতিয়া পানী খায়, পানী খালে আপোনালোকে বহি পানী খাব আপোনাৰ। তো ফ্ৰেণ্ডসকল ধন্যবাদ।